নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে স্পৰ্টছ সাগা আছাম। প্ৰিয় দৰ্শক, ভাৰত আৰু ইংলেণ্ডৰ মাজত ক্ৰিকেট খেল চলি আছে। আপোনালোকে গম পায় T20 শৃংখলা ইতিমধ্যে শেষ হৈছে। 5খন মেচ আছিল T20 শৃংখলাত আৰু তাৰে 4খনত ভাৰতে জয়লাভ কৰিছে, ইংলেণ্ডে জয়লাভ কৰিলে এখনত। গতিকে সেইফালৰ পৰা চাবলৈ গ'লে ভাৰতৰ প্ৰদৰ্শন বহুত ভাল। এতিয়া আজিৰ পৰা অনুষ্ঠিত হ'ব এদিনীয়া শৃংখলা। এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ আজি অনুষ্ঠিত হ'ব নাগপুৰৰ VCI ষ্টেডিয়ামত অনুষ্ঠিত হ'ব আজিৰ মেচখন দিনৰ 1:30 বজাৰ পৰা ভাৰতীয় সময়মতে। গতিকে তাৰ বিষয়ে আমি আজি কথা পাতোঁ আহক যে ভাৰতীয় দলটোত T20 যিটো দলৰ সদস্যসকল তেওঁলোক নাই, বেছিভাগেই নাই, কাৰণ এই দলটিক নেতৃত্ব প্ৰদান কৰিব ৰোহিত শৰ্মাই। দলটিত আছে ৰোহিত শৰ্মা কেপ্টেইন, শুভমন গিল আছে, শ্ৰেয়স আয়াৰ আছে, যশস্বী জয়সৱাল আছে, বিৰাট কোহলি, ঋষভ পন্ত, KL ৰাহুল, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পটেল, ৱাশ্বিংটন সুন্দৰ, হৰদীপ সিং, হৰ্ষিত ৰাণা, কুলদীপ যাদৱ, মহম্মদ শামী, বৰুণ চক্ৰৱৰ্তী এইসকল প্লেয়াৰ আছে। যদিও টপ 11ত যিসকলক স্থান দিয়া হৈছে তাক চাবলগীয়া হ'ব আগন্তুক সময়ত। সম্ভৱতঃ যিটো আমি অনুমান কৰিছিলোঁ সেইটো মতে প্ৰথমতে থাকিব ৰোহিত শৰ্মা থাকিব, শুভমন গিল আহিব, তাৰপাছত বিৰাট কোহলি থাকিব আৰু চতুৰ্থত থাকিব তোমাৰ শ্ৰেয়স আয়াৰ, ঋষভ পন্ত থাকিব, তাৰপিছত থাকিব হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা থাকিব, ৱাশ্বিংটন সুন্দৰ, তাৰপিছত কুলদীপ যাদৱ, মহম্মদ শামী, তাৰপিছত থাকিব আপোনাৰ ধৰি লৈছোঁ হৰদীপ সিং। এইগৰাকী প্লেয়াৰ থাকিব আমাৰ দলত। যদি কুলদীপ সিঙৰ বিকল্প হিচাপে ধৰা হয় তেতিয়া অক্ষৰ পটেল হ'ব পাৰে। কুলদীপ যদি নেখেলে অক্ষৰ পটেলে খেলিব। গতিকে এইখিনিয়ে ভাৰতৰ দলটি অভিজ্ঞতা থকা খেলুৱৈ আছে যদিও শেহতীয়া যিটো প্ৰদৰ্শন ইমান এটা ভাল হোৱা নাই। গতিকে ইফালৰ পৰা চাবলগীয়া হ'ব ভাৰতৰ খেল। বহুত কষ্ট কৰিব লাগিব, কাৰণ ইংলেণ্ডৰ দলটো ইতিমধ্যে যিটো T20 শৃংখলা হৈছিলে তাত পৰাজয় বৰণ কৰিছে আৰু তাত যথেষ্ট অভিজ্ঞ প্লেয়াৰ আছে। গতিকে সিহঁতৰ দলটো কোনো গুণে কম নহয়। গতিকে কণ্টেষ্ট হ'ব খেলখন। আপোনালোকে চাব দিনৰ 1:30 পৰা 1:30 বজাৰ পৰা লাইভ টেলিকাষ্ট হ'ব ষ্টাৰ স্পৰ্টছ 18 নেটৱৰ্কত, আৰু এপছত যদি আপোনালোকে চায় তেতিয়া ডিজনী প্লাছ হটষ্টাৰ এপছত আপোনালোকে চাব পাৰিব। এতিয়া প্ৰিয় দৰ্শক,